অকণমান ভাল পাইছনে? জোনা জোনা সোমাই আহকচোন। ছাৰ, আপোনাক মই আৰু কি বুলি ধন্যবাদ দিম, মোৰ কোনো ভাষা নাই। সেইদিনাখন যদি সেই ঘটনাস্থলীত আপুনি নাথাকিলে হয়, আজি চাগে জোনাকক আমি আমাৰ মাজত নাপালোঁ হয়। আপুনি অকল জোনাকৰ নাটক শিকোৱা ছাৰেই নহয়, আমাৰ কাৰণে ভগৱান। খুৰা, আপুনি মোক মিছাতে এনেই ডাঙৰ মানুহ বনাইছে। ভগৱানৰ লগত মোক তুলনা নকৰিব। মই মাথো মোৰ মানৱীয়তা যিটো দায়িত্ব সেইটোহে কৰিছিলোঁ। কিয়নো সেই আমাৰ ভূপেন দাই কৈ থৈ যোৱা নাছিল জানো, মানুহে মানুহৰ বাবে যদিহে কোনো নাভাবে তে ভাবিব কোনে নকয়। ধৰি লওক সেই গীতটোৰ জৰিয়তে মই নিজে অনুপ্ৰাণিত হৈ আপোনাৰ ল'ৰাটোৰ কাৰণে যিখিনি পাৰিলোঁ কৰিলোঁ। আজিৰ দিনত আপোনালোকৰ নিচিনা মানুহ পাবলৈ বহুতেই টান। আজিকালি মানুহে ঘটনাবোৰ দেখিলে মোবাইললৈ ভিডিঅ'হে কৰে। অৱশ্যে আপুনি কথাটো ঠিকেই কৈছে, ময়ো মন কৰিছোঁ। বিভিন্ন ধৰণৰ যিকোনো এটা কিবা এটা ঘটনা ঘটিবলৈহে পায়। সেই মানুহজনক সহায় কৰাৰ পৰিৱৰ্তে খালি মোবাইলটো উলিয়াব, মোবাইলটো দি লাইভ কৰিব, ভিডিঅ' কৰিব, সেইখিনিয়ে। বাৰু পিছে আজিলৈ যাওঁ দিয়ক খুৰা, এই খবৰটো ল'বলৈ আহিলোঁ। বোলো আমাৰ জোনাকৰ বৰ্তমানৰ গাৰ অৱস্থা কেনেকুৱা। দেখাততো ঠিকেই দেখিছোঁ ল'ৰা, বাৰু যি কি নহওক মই আকৌ আহিম। তে যাওঁ দিয়ক। যায়েনে? ইমান ডাঙৰ এটা সহায় কৰি অন্তত ভাত এসাঁজটো খাই যাওক। বেলেগ এদিন খাম দিয়ক খুৰা, মোৰ অকণমান বৰ বিশেষ জৰুৰী কাম এটা আছে। তে বেলেগ এদিন আহিম। হয় নেকি? যাওক নহ'লে, কিন্তু এদিন ভাত এসাঁজ খাবলৈ আহিবই লাগিব। হ'ব দিয়ক খুৰা, আহিম দিয়ক, আহিম। এতিয়া আহোঁ। যাব তেন্তে। ঐ মহেশ, ৰচোন ৰ। বাহ, ক'ত জুই লাগিল? গোটেইটো একে ফায়াৰ ব্ৰিগেডৰ নিচিনা গৈ আছ যে। নকবি আৰু, এটা কথা উত্তৰ বিচাৰি ঘূৰি ফুৰিছোঁ। হয় নেকি? বাৰু কচোন কি কথা? শুন, লাচিত বৰফুকনে কৈছিল যে বোলে দেশতকৈ মোমাই ডাঙৰ নহয়। যদি দেশতকৈ মোমাই ডাঙৰ নহয় তেন্তে এতিয়া আমাৰ দেশখন মামাই কিয় চলাই আছে? অৱশ্যে কথাটো নোহোৱা নহয়, কিন্তু এই প্ৰশ্নটোৰ উত্তৰ ময়ো নাজানো। বাৰু জোনাকৰ বোলে এক্সিডেণ্ট হ'ল? হেৰু, তই এতিয়াহে টোপনিবা সাৰ পাছ? নহয় মই সেইদিনা গম পাই লগে লগে এক্সিডেণ্ট হোৱা জেগাত গৈছিলোঁ, কিন্তু তাক নাপালোৱে। ঘৰত আহি সুধিলোঁ, ঘৰতো বোলে মই কোৱাৰ পাছতহে গম পাইছে। অৱশ্যে সেইদিনাখন ময়ো গৈ নাপালোঁ তাক। শুনা মতে সেই মানুহজনে সময়ত জোনাকৰ হস্পিটেললৈ নিনিয়া হয়, সি চাগে আজি আমাৰ মাজত নাথাকিলেই হয়। হয় নেকি? বাৰু এতিয়া সি ক'ত আছে? মানুহজনে হেনো তাক চিকিৎসা কৰি ঘৰতে থৈ গ'ল। এতিয়া সি ঘৰতে আছে নেকি? আচ্ছা, এনেকুৱা কথা। দে তেন্তে মই তাৰ ঘৰৰ পৰা খবৰ এটাকে লৈ আহোঁ ৰ। কিয় মৰম, ময়ো যাওঁ আকৌ। দে যা। আজি জোনাককে তৰালিৰ বিষয়ে অলপমান লগাই যাওঁ নেকি? তৰালি ঘৰত বেলেগ এদিনাখন যাম দে, সেইটোকে ভাল হ'ব। বৰমা দেখোন, ক'ত যায় ইমান সাজি কাচি? শইকীয়ানী ঘৰৰ পৰা আহোঁগৈ, গোটৰ কাম এটা আছে। বাহ, আপুনিও কিন্তু ঠিক গোটৰ অংক মিলাই দেই। ময়ো আজি 2টা অংককে মিলাব যাওঁ। অংক? কি অংক? নাই বৰমা, এনে ধেমালি অকণহে কৰিলোঁ দিয়ক। জোনাকৰ কিবা খবৰ পাইছনে? ল'ৰাটোলৈ বেয়াই লাগে দেহি। সি এতিয়া ক'ত আছে? সি এতিয়া সুস্থ হ'ল নহয় বৰমা। ল'ৰাটো ভাল হ'লেই হ'ল আৰু। সিদিনা যদি মই তেনেকৈ নক'লোঁ হয়, আজি তাৰ এনেকুৱা দশা নহ'লে হয়। আপুনি একো বেয়া কাম কৰা নাই দিয়ক। যি কৰিছে ভালৰ কাৰণেহে কৰিছে, আৰু সেইটো হ'ব লগাই আছিলে। বৰমা, আপুনি আকৌ তাৰ মুখখন চাই ভুল নাযাব দেই। মই কৈছিলোৱেই নহয়, এই দমৰাটো সৰু হৈ আছে কাৰণেহে। ডাঙৰ হোৱা হ'লে কি কৰিব পাৰে তাৰ একো গেৰাণ্টি নাই।
কৈ থলো হ'লে তাক আমাৰ ঘৰলৈ অহা বন্ধ কৰাৰ পাছৰে পৰা মাজনীয়ে ভালকৈ ভাত পানী খাবলৈ বন্ধই কৰিছে। অ' হয় নেকি? তাই এতিয়া ক'ত? ঘৰত আছেনে বৰমা? অঁ বিচনাতে শুই আছে। অ' হ'ব দিয়ক বৰমা, মই এতিয়া আপোনালোকৰ ঘৰত গৈ তাইক ভালকৈ পোকটো সুমুৱাই দিওঁ। মানে নহয় মানে আপুনি যে ক'লে তাই ভাত পানী একো খোৱা নাই বুলি, তাকে অলপ বুজাই থৈ আহোগৈ বোলো। তেনেহ'লে যা তেন্তে, মোৰ দেৰি হৈছে, ময়ো যাওঁ। অঁ যাওক। তৰালি, দীপেন, তই মাত দি আহিব নোৱাৰ নেকি? কিনো মাত দিম, নিজৰে মানুহ আৰু। কিয় আহিছ ক? নেক্সট টাইম আহিলে মাত বুলি দি আহিবি। তই চাগে জোনাকৰ কথাই ভাবি আছ ন? ঐ, তাৰ কিবা হ'ব পাইছনে তই? মই তাৰ ওচৰত এপাকো যাব পৰা নাই। এই মাজনীয়ে ঘৰৰ পৰা ওলাব নিদিয়ে মোক, আনকি স্কুলো অকলে যাব নিদিয়ে তাৰ লগ হ'ম বুলি। তাৰ ভাল হ'ল দে, অকণমানহে কষ্ট পাইছিল। বাৰু তাৰ চেপ্টাৰটোলৈ পাছত যাম, এতিয়া তোৰ মাৰকে ধৰোঁ। মানে কি ক'ব বিচাৰিছ তই? আচলতে তই বেয়া নাপাবি কোৱাৰ কাৰণে, তোৰ মাৰে যে বহুত স্বাৰ্থপৰ। কি ক'লি তই? অঁ হয় কাৰণেতো কৈছোঁ। নিজৰ কাম সিজাই লোৱাৰ পাছত এতিয়া তাৰ স্বভাৱ চৰিত্ৰক লৈ তোক কথা শুনাব আহিছে। ৰচোন, মায়ে মোক কি কি কৈছিল সেয়া মা আৰু মোৰ বাহিৰে কোনেও নাজানে। তই কেনেকৈ গম পালি? কি কেনেকৈ গম পালি? তোৰ মাৰে কৈছে আকৌ মোক। হয় নেকি? ৰহ আজি মা আহক, তেতিয়া সুধিম মই। ধেই এজনী, কি একেটা কথাতে লাগি আছ? আচল কথাটো শুন। কি? জোনাকে তোক ব্ৰেকআপ দিলে নহয়। কি? নাই নাই, এয়া হ'ব নোৱাৰে। সি মোক নিজে কৈ পঠিয়াইছে যে তই কৈ দিবিগৈ তৰালিক মই ব্ৰেকআপ দিলোঁ বুলি। তই সঁচাই কৈছতো? বিদ্যা কৈছোঁ। ধেই এনে পঢ়াত গাথ, আকৌ বিদ্যা শপত খাব আহিছোঁ। সি কৈছে তোৰ মাৰে নমৰালৈকে সি বোলে ৰিলেশ্যনশ্বিপত নাহে, বোলে মৰা পাছতহে আহিব। সি তেনেকৈ কৈছে ন? তাক মই তেনেকুৱা বুলি ভাবাই নাছিলোঁ। আৰু সি কি ভাবিছে যে মই তাৰ লগত ৰিলেশ্যনশ্বিপত আহিম? কেতিয়াও নাহোঁ, একেবাৰে তাক পাহৰি যাম। তই বোলে এইকেইদিন ভাত পানী খোৱা নাই, যা খাই লগৈ কেইটামান, মই এতিয়া যাওঁ দে। যা। এইবাৰহে খেলখন জমিব, চবৰে মাথাতে পোক সুমুৱাই দিছোঁ। আজি জোনাকৰ ঘৰলৈ নাযাওঁ, বেলেগ দিনাখনে যাম দে। বোলো আখৰা শেষ কৰি বোলো তোক এপাক লগ কৰি যাওঁ। তাকে এই গাটো ভাল পাইছে ন অকণ? পাইছোঁ ছাৰ, খালি মাজে মাজে এইটো চাইডে মাথাটো অলপ বিষায় আৰু। অঁ বিষাবই, ইমান ডাঙৰ এটা এক্সিডেণ্ট হোৱাৰ পিছত আৰু নিবিষাবনে? তই ভালকৈ ঔষধ খাইছ নাই? খাইছোঁ ছাৰ। বাৰু জোনাক, কথা এটা হ'ল নহয়, আজি আখৰাত শুনিছোঁ তই বোলে তৰালিক, মানে সিহঁতে কোৱা মতে অলপ বেয়া দৃষ্টিৰে চাওঁ। ছাৰ, আপোনাক এইবোৰ কথা কোনে কৈছে? তৰালি মোৰ সৰুকালৰ বন্ধু, আৰু সিহঁতৰ ঘৰত মই অহা যোৱা সৰুৰ পৰাই আছে। কিন্তু তাইক মই এই বেয়া দৃষ্টিৰে চোৱা, এই কথাটো কিন্তু হ'বই নোৱাৰে। তথাপিও ছাৰ, আপোনাক এইবোৰ কথা কোনে কৈছে? একচুৱেলি কোৱাত তেনেকৈ কোনো একো কোৱা নাই, জাষ্ট কাণত পৰিছে আৰু। আচ্ছা, হেৰি নহয়, আমাৰ নাটকৰ দিনটো অহা 25 নৱেম্বৰ নহয় জানো? সময় হৈ গ'ল কিন্তু। সোনকালে তই ঠিক হ, আৰু আমাৰ নাটক জল্দি শেষ কৰি আমি ক্লিয়াৰ কৰিব লাগে। হ'ব ছাৰ। বাৰু জোনাক, তই কচোন, তই এতিয়া আমাৰ এই নাটকৰ আখৰালৈ কেতিয়া আহিব পাৰিবি? ইতিমধ্যেতো ক'লোৱেই চমু চাবিচাহি 25 নৱেম্বৰ। ছাৰ, মই পৰহি মানৰ পৰা যাবলৈ চেষ্টা কৰিম দিয়ক ছাৰ। হ'ব দে, তই অলপ ৰেষ্ট ল। তেনেহ'লে মই আজিলৈ যাওঁ দে। অঁ ছাৰ।
এইবিলাকে ভাল নালাগে বুজিছ সেইয়া চাচোন চাহঁত পালেহিয়ে দীপেনো অহা নাই নতুনকৈ অহা ছোৱালীজনীও অহা নাই এইবিলাকে ভাল নালাগে বুজিছ নামলতে সৰুটো পাইছেহি ওলাইছেহি দেখিছ ঐ আখৰা আৰম্ভ হোৱাই নাই ধেই নতুন ছোৱালীজনী আহিছে নে আয়ো ধেই এইটো ছোৱালী পাগলটো চব সময়তে খালি ছোৱালী কথা এনেই মাথাটো বেয়া হৈ আছে ঐ কথাটো কিন্তু ভাল হোৱা নাই কি কথা জোনাক আৰু তৰালিৰ কথাটো আগতেচোন চব ঠিকেই আছিল তৰালিৰ মাকে জোনাকক আজিলৈকে বেয়াকৈ কোৱা মই শুনাই নাই আজি সেইকাৰণে মোৰ মনটো বেয়া লাগি আছে আজি ৰাতিপুৱা খুৰীক জোনাকৰ কথা কওঁতে যিহে জেকজেকা আহিলোঁ মই কিন্তু ভাল নাপালোঁ বুজিছ মোৰ মতে সিহঁত দুয়োটা একেলগে থকা দেখিব নোৱাৰি কোনোবাই মাকক কিবা কথা লগাইছে নেকি অঁ তই ঠিকেই কৈছ হ'বও পাৰে যদি সেইটোৱে হয় নহয় ধৰা পৰিলে এনেকুৱা কোবাম নেক্সট টাইম সি কাৰোবাক কথা লগোৱা আগত 10 বাৰ ভাবিব লাগিব কিয় ইমান কোবাব লাগে হেৰো সিও এটা মানুহহে হেৰো সি যে মানুহ সেইটো ময়ো গম পাইছোঁ কিন্তু তই কিয় ইমান ভয় খাইছ হেই ক'তনো ভয় খাইছোঁ কিনো উল্টা পুল্টা কথা কিছুমান কৈ থাক দেখা নাই কিমান বিন্দাছ আছোঁ ঐ শুনচোন তহঁতে আজি আখৰা কৰিবি হা মোৰ মানে কাম এটা মনত পৰি গ'ল মই যাওঁ মোৰ ইয়াৰ ওপৰতহে অকণমান সন্দেহ হৈছে নে কি কওঁ তহঁতে অস্তবেলিতিয়ে কৈ যায় গোপনে অস্তবেলিতিয়ে কৈ যায় গোপনে আকৌ আহিব প্ৰভাত ধৰাত আকৌ আহিব প্ৰভাত এন্ধাৰা তৰাই নামিব জোনাক এন্ধাৰা তৰাই নামিব জোনাক বিয়পাই মনতে সুবাস অস্তবেলিতিয়ে কৈ যায় গোপনে জোনাক ঐ জোনাক আছনে ঘৰত অঁ আছোঁ দে আহ কি হলো কি ইমান চিন্তা কৰি আছ নাই দে একো নাই আহ এই বহিচোন একচুৱেলি তেনেকুৱা একো নাই কিন্তু এই আজিকালি কি হৈছে নাজানো এই তৰালিয়ে মোক দেখিলে খঙেৰে কিয় গুচি যায় মই একো ধৰিবই পৰা নাই তই হ'বলা গমেই নাপাওঁ কি গম পাব লাগেনো তৰালিয়ে আজিকালি বেলেগ ল'ৰা এটাৰ লগত ঘূৰি ফুৰে নহয় কি কি ফটোৰ কথা ক'ব আহিছ তই আৰু এইবোৰ কথা তই ক'ত শুনিলি ধেই মই তাহাঁতৰ ঘৰত গৈ থাকোঁ নহয় তৰালিয়ে মোক চব কথা শ্বেয়াৰ কৰে এয়া হ'বই নোৱাৰে থ এইবোৰ চব মিছা কথা হেৰো তই যে ক'লি তাই তোক দেখিলে খং কৰি নামাতে বুলি ইছ তাই তোক দেখিলেই নামাতে কাৰণটো কি জান সেইটোৱে তাইক কৈ থৈছে তাই যদি তোক মাতে তেতিয়া হেনো সি তাইক এৰি দিব ঐ তই এইবোৰ সঁচাই কৈছনে ঐ তোৰ লগত মই সৰুৰ পৰা ডাঙৰ হৈছোঁ আৰু তই মোৰ একমাত্ৰ বন্ধু তোক মই মিছা কথা ক'ম নেকি যদি এইবোৰ কথা সঁচা হয় তেন্তে তৰালি তই এনেকুৱা ছোৱালী হবি বুলি মই ভবাই নাছিলোঁ তই কিন্তু ভাল নকৰিলেও মোৰ লগত আজি মই অন্তৰত বহুত দুখ পাইছোঁ আৰু তই এনেকুৱা ছোৱালী হবি বুলি মই ভবাই নাছিলোঁ বাৰু মই এতিয়া যাওঁ দে সন্ধিয়াও হৈছে নহয় অলপ পঢ়িবও লাগিব তই কিন্তু কাইলৈ আখৰলৈ যাবি দেই মই এতিয়া উঠিছোঁ দে হ'ব দে যা
দীপেন তোৰ আচল ৰহস্য কালিলৈ চবৰে আগতে ফাদিল হ'ব তোৰ সময় উকলিল আৰু তোক মই আখৰা দিনাই সন্দেহ কৰিছিলোঁ মই এতিয়া ফচিমহে নেকি সেই মানে তৰালিকো মোৰ কৰিব নোৱাৰিলোঁ এইফালে জোনাকৰো অৱস্থা বেয়া এই কিনো কৰোঁ মাথাটোহে বেয়া হৈ যায় মানে দেই নাই এইবিলাক মই ভাল কৰি থকা নাই মই যদি ফচোঁ বহুত বেয়া কথা হ'ব এই ঐ দীপেন কি কৰি আছ তই ইয়াত অকলে অকলে অহ নন্দ ক ঐ তই কালিলৈ 10টা বজাত তৰালিহঁতক ঘৰলৈ আহিবিচোন মিটিং এখন আছে মিটিং কি মিটিং মানে পৰহিলৈ আমাৰ নাটক নহয় জানো সেই তাত বোলে তোক কেপ্টেইন পাতিছে সেই তাৰে মিটিং দিছে মিটিং আছে ঠিকে আছে কিন্তু তৰালিহঁতৰ ঘৰত যে কিবা খেলি মেলি নাইতো হেই কি ইমান প্ৰশ্ন কৰি আছ শুন মুঠতে তই কালিলৈ 10টা বজাত তৰালিহঁতৰ ঘৰত উপস্থিত হবিহি আমি চব তাতে থাকিম দে হ'ব দে যা এতিয়া ঐ নাপাহৰিবি দেই বা তই মোৰ কথা ৰাখিলি দেই একে ঠিক টাইমত পাইছহি তই মোক কোন বুলি আহিছ ডিপেণ্ড হয় এই হ'ব দে ইমানো একে ভাল মানুহটো নহয় তই খুৰী খুৰী অলপ ওলাই আহিবচোন ইছ ইমান ৰ'দত ৰৈ থাকিব নাই বৌ চাহ ল'ব ঐ কি মিটিং আছে ছাৰহঁতো নাহিয়ে পোৱা নাই এই আহিব ৰ অকণমান ঘৰুৱা প্ৰব্লেম আছে তহঁত যাক যেন ভৰটুপীয়াখন আমাৰ ঘৰত কিয় গোট খাইছহি তই কি কৰিবলৈ আহিছ মোৰ ঘৰলৈ মোৰ চকুৰ আগৰ পৰা এতিয়া আঁতৰি যা খুৰী আপোনালোকৰ এই ভুল বুজাবুজিৰ কাৰণে আমি ইয়াত গোট খাইছোহি আপোনালোকৰ এই ভুল বুজাবুজিৰ কাৰণে আমাৰ চলি থকা নাটকখনৰ মাজত বহুখিনি অসুবিধাৰ সৃষ্টি হৈছে লগতে আপোনাৰ সন্মুখত আজি এই ভুল বুজাবুজিখিনিৰ মূল কাৰ্পিতজনক আপোনাৰ মুখত উদঙাই দিবলৈ আহিছোঁ কি নন্দ তই এইবোৰ কি কৈ আছ তইতো নাটকৰ মিটিঙৰ কাৰণেহে মাতিছিলি নাটকৰ এইটো মিটিং আমাৰ বন্ধ হৈ থকা নাটকৰ মিটিং যাৰ মেইন কালপ্ৰিট আছিলি তই আচ্ছা কথাটো তেনেকুৱাহে নেকি মোক বহি ল'বলৈ দে মাজনী চকীখন লৈ আছোন গৈছোঁ মা কোননো আহিছে ইমান হুলস্থুল হৈ আছে যে খুৰী আপুনি জানেনে আমাৰ নাটকখন বন্ধ হৈ থকা আপোনাৰ আৰু জোনাকৰ মাজত থকা ভুল বুজাবুজিৰ আচল কাৰণটো হৈছে এই দীপেন কি কৈছ এইবোৰ তই খুৰী আপোনাৰ আৰু তৰালিৰ চকুত জোনাকক বেয়া কৰি তৰালিৰ মন জয় কৰিবৰ বাবে এই দীপেনে এইবোৰ ষড়যন্ত্ৰ কৰিছে ঐ নন্দ তই এইবোৰ কি আবুল ডাবুল বকি আছ তোৰ তাত কিবা প্ৰমাণ আছে প্ৰমাণ প্ৰমাণ লাগে প্ৰমাণ আমি গোটেইকেইটা নিজেই আখৰা গৃহত তই তৰালিক কেনেকৈ বেয়া দৃষ্টিৰে চাওঁ আমি গোটেইকেইটাই বহুদিনৰ পৰা লক্ষ্য কৰি আছোঁ ইমানখিনিতো শুনিলেই প্ৰমাণ হিচাপে মোৰ তাত ভিডিঅ'ও আছে দীপেন তই যে ইমান বজ্জাত হবি বুলি মই ভবা নাছিলোঁ জোনাক তই মোক ভুল নুবুজিবি এই ফুকুনিটোৰ কাৰণে তোক আজি মই ভুল বুজিবলগীয়া হ'ল নাই বৰমা মই আপোনাক ভুল বুজা নাই আৰু ভৱিষ্যতেও ভুল বুজিব নোৱাৰোঁ কিন্তু দীপেন তই যে মোৰ লগত থাকি মোৰ বুকুত কামোৰ মাৰিবি সেইটো মই ভাবিবই পৰা নাছিলোঁ ইমানখিনি শুনাৰ পিছতো তোৰ লাজ লগা নাই নীলাজৰ নিচিনা যে ইয়াত ৰখি আছ তোক আমি কি কৰিছিলোঁ হা আমাৰ মাজত যে তই জুই লগালি ইমানখিনি ওলাই যায় ইয়াৰ পৰা ইমানখিনি হোৱাৰ পিছত তাক ডকুমেণ্ট দিবই লাগিছিল নেকি কথাটো ঠিকেই পিছে কিন্তু তাক কি কৰিবি আৰু গোটেই বডিটোতচোন হাৰ্ডি খোপাহে ওলমি আছে গোটেই সোপা জহি খহিহে যাব আৰু